ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া যিহেতু অমৰা ছিজন হয় আৰু মই বনাইছোঁ অমৰা আচাৰ। অমৰাবোৰ এতিয়া অলপ কুমলীয়া হৈ আছে আৰু আচাৰ বনাবলৈ বহুত ভাল হৈ আছে। গতিকে মই কেনেকৈ অমৰা আচাৰ বনালোঁ দেখুৱাম আপোনালোকক, আৰু ভোট জলকীয়া আচাৰ লগতে বনাইছোঁ। তেন্তে হ'লে আহক ভিডিঅ'বোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু বনালোঁ এটা কেকটোনো মই কিহত বনালোঁ তাক দেখুৱাম, কিন্তু কেকৰ ৰেচিপিটো আপোনালোকক নিদিওঁ, যিহেতু আপোনালোকে সকলোৱে মোতকৈ ভালকৈ কেক বনাব জানে। মই কেকৰ ৰেচিপিটো দিব লাগে বুলি প্ৰয়োজনবোধ নকৰোঁ, গতিকে আচাৰটোকে দিম। অমৰা ছিজনৰ অমৰা আচাৰ কেনেকৈ বনালোঁ তাকে দেখুৱাই যাম। আহক মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকক এটা কথা ক'বলগীয়া আছিলে, মই অমৰাবোৰ যেতিয়া আচাৰ কাৰণে কাটিছিলোঁ তেতিয়া মই কোনো ধৰণৰ ভিডিঅ' কৰা নাছিলোঁ, আৰু গতিকে ভাবিছোঁ আপোনালোকক মই মুখে কৈ দিওঁ যে মই অমৰাখিনি কেনেকৈ কাটিলোঁ। মই প্ৰথমতে অমৰাখিনি পাৰিলোঁ, যিহেতু মোৰ বাৰীতে অমৰা আছে। অমৰাখিনি পাৰি ধুনীয়াকৈ ধুই ল'লোঁ, ধুই 1 ঘণ্টামান শুকুৱাই ল'লোঁ। গোটেই অমৰাখিনি যেতিয়া শুকালে তেতিয়া এটা অমৰা মই 4 ফাল কৰিলোঁ। 4 ফাল কৰি 1 ৰাতিৰ কাৰণে নিমখ আৰু হালধি সানি ধুনীয়াকৈ চৰিয়া এটাত থৈ দিলোঁ। থৈ পিছদিনাখন মই ৰ'দত দিলোঁ। এনেকুৱা ধুনীয়া, এইকেইদিনটো বহুত ৰ'দ দিছে, ৰ'দত বহুত ধুনীয়াকৈ 2টা ৰ'দত দিলোঁ। 2টা ৰ'দ দিয়াৰ পিছত আহক বাকীখিনিতো মই ভিডিঅ' কৰিয়ে থৈছোঁ, আপোনালোকক দেখাই যাম। মছলা হিচাপে ব্যৱহাৰ কৰিলোঁ কেইটামান 5 ফোৰণ, তেজপাত। অৱশ্যে তাত অলপ জিৰা আৰু ধনিয়া গুটি অলপ বেছিকৈ দিলোঁ, যাতে গোন্ধটো আৰু বেছি ধুনীয়া হয়। প্ৰথমতে কেৰাহী এটা গৰম কৰি তাতে গোটেই মছলাখিনি দি লৰাই দিলোঁ। লৰাই যেতিয়া ঠাণ্ডা হৈ যায় তেতিয়া মিক্সিত পিচিলোঁ। সেই একেটা কেৰাহীতে অলপ তেল দি গৰম কৰিলোঁ। তেলখিনি ফেন শেষ নোহোৱালৈকে গৰম কৰিয়ে থাকিব লাগিব। যেতিয়াই তেলৰ পৰা ফেনৰ ভাপটো গুচি যায় তেতিয়াই গেছটো অফ কৰি দিম, আৰু 15-20 মিনিটৰ পিছত যেতিয়া তেলটো অলপ গৰম থাকিলেও কথা নাই, যাতে মছলাখিনি তাত দিলে জ্বলি নাযায়। প্ৰথমতে মছলাখিনি তেলতে দি অলপ ভাজি ল'লোঁ। ভাজি যিখিনি সামগ্ৰী মই আচাৰৰ কাৰণে তৈয়াৰ কৰিছিলোঁ সেই সামগ্ৰীখিনিও তাতে ঢালি দিলোঁ। ঢালি অলপ লৰাবলৈ চেষ্টা কৰিলোঁ, যাতে ভালদৰে মছলাখিনিৰ লগত যিখিনি অমৰা বা জলকীয়া হয় সেই অমৰা আৰু জলকীয়াখিনি ভালদৰে মিশ্ৰণ হয়। যেতিয়া গোটেইখিনি ভালদৰে মিশ্ৰণ হ'ল তেতিয়া মই টেমাত ভৰালোঁ। টেমাত ভৰাই তাতে তেতিয়া নিমখ দিলোঁ আৰু অলপ ভিনেগাৰ ঢালি দিলোঁ। ভিনেগাৰটো আচাৰত দিবই লাগে, ভিনেগাৰটো দিলেহে আচাৰ বহুত দিনলৈকে লাষ্টিং কৰে। যিহেতু আচাৰটো খাই মই এতিয়াই শেষ নকৰোঁ, 3-4 বছৰ যাব লাগিব, গতিকে ভিনেগাৰ ঢালিবই লাগিব আৰু মাজে মাজে ৰ'দতো দিব লাগিব। I can't forget the day we met. Your eyes so blue, me pressing through. I can't forget the day we met. Your smile so bright, it made me swoon. Our love is like a summer's day, hot and endless in a magic way. Whenever I see you, all I can think is my summer love. Been waiting for you, my love. My summer love. Been waiting for you, my love. I can't forget the day we met. You look so fly in your red Corvette. Your hair, your look, your everything. When I see it all, I knew that you were mine. I'm in love with your hair, your lips, your silhouette in the moonlight shine. With my love you won't ever be alone. My summer love, been waiting for you, my love. Completely a fool, been waiting for you, my love. Head over heels, I'm blinded by what I feel. My love is forever yours. You have my heart, you have my soul, you have my whole, you have my control. Love me tender, love me sweet. আপোনালোকক মই ক'ম মই ক'ত কেক বনাওঁ। আহক তেন্তে চাওঁ মই ক'ত কেক বনাওঁ। হাই ফ্ৰেণ্ডছ, মই ক'ত কেক বনাইছোঁ, আৰু কেক বনাই এইটো এটা দেখিছে নহয়, এইটোতো এটা শেষ। এনেকুৱা মোৰ 4টা বাচন শেষ হ'ল, আৰু এবাৰ এইটো 4 নম্বৰটো কেক ভাল হৈছে। এইটো মই 5 নম্বৰ কেক চাই লওঁ, আৰু ক'ত মই কেক বনাওঁ সেইটো আপোনালোকক দেখাই যাম। তেন্তে হ'লে আহক
চাই লওঁ মই ক'ত এইটো হ'ল ৰাইচ কুকাৰৰ দুটা খলপ আৰু তলৰ খলপটোত মই দিছোঁ অলপ নিমখ দি ওপৰত এইটো এটা দিছোঁ এইটো এটা দেখিছেনে এইটো গৰম এইটো এটা আৰু এইটো এটা তাৰপিছত কেকটো চাওঁ ইয়াত কেকটো খুব জল্দি হয় আৰু বহুত ধুনীয়া হয় কেকটো ইমান সোনকালে হিট হয় আপোনালোকে বিশ্বাস কৰে নে নকৰে মই নাজানো কিন্তু ইমান জল্দি হৈছে আপোনাৰ 10 মিনিটত মোৰ কেকটো ৰেডি এইটো চাওক আপোনালোকেও বনাব পাৰে মই এতিয়া দেখাই দিম এই তলতে দিছোঁ নিমখখিনি আৰু এইটো দিছোঁ এইটো ৰাইচ কুকাৰৰ হয় মোৰ আজি এটা বিশেষ কথা ক'ম বুলি ভাবিছোঁ আপোনালোকে বাৰু এনেদৰে বইল কৰি খায়নে যদি বইল কৰে আগে কুকাৰত চাউল দি দিব চাউল দি এইটো দেখিছেনে এই সাইডটো সদায় এই সাইডটো ওপৰলৈ দিব আৰু এই সাইডটো তললৈ দিব তেতিয়া ভাতৰ মাজত যি সোমাই গ'লে আমাৰ উলিয়াবলৈ প্ৰব্লেম হয় সেই প্ৰব্লেমটো নহয় আৰু ভাত সিজাৰ পিছত চাওক কেকটো বৰ বেছি ভাল নহ'লে হ'লেও খাব পাৰিম অলপ চ'ডা খাৰৰ গোন্ধটো আহিছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো দবাই দিব গতিকে আজিলৈ ইমানতে ভিডিঅ' সামৰণি মাৰিছোঁ বাই বাই গুড নাইট